এই ভিডিঅ'টো শেষলৈ চাওক হে হোলী নামত ইহঁতে কি কৰিছে বাৰু কিছুমান লোক এনেকুৱা আছে অকল ইহঁত বুলিয়ে নহয় বহুত আছে সিহঁতে এটা উৎসৱৰ নামত মানে বেলেগ ব্যৱহাৰ কৰে আচলতে তেনেকুৱা নহয় চাওকচোন এই 4-5জনী ছোৱালীয়ে এই ল'ৰাটোক ইজ্জতক বলি দি দিছে নহয় নে বাৰু তো এনেকুৱাও কৰিব নাপায় কথাটো হৈছে যিটো উৎসৱ যেনেকৈ খেলিব লাগে যিটো যেনেকৈ কৰিব লাগে উৎসৱত তেনেকৈ কৰা উচিত আচলতে এইটো কাম কৰিব নালাগিছিলে যিমানেই নিজৰ নহওক যিমানেই যি নহওক ধেমালি আচলতে তেনেকৈ কৰিব নালাগে কাৰণ তেওঁৰ ইজ্জতৰ কথা আছে তেওঁ ল'ৰা হয় ন আজি যদি ছোৱালীজনী তেনেকৈ কৰিলে হয় কি হ'লে বাৰু গতিকে কথাটো তেনেকুৱা ল'ৰাৰ ক্ষেত্ৰত যেনেকুৱা ছোৱালীৰ ক্ষেত্ৰতো তেনেকুৱা গতিকে এইবোৰ বাদ দিয়ক এইবোৰ বাদ দিব লাগে যি ধৰণে খেলা হয় তেনেকৈ খেলিলে বেছি বেহতৰ বেছি ভাল গতিকে ইমানেই আৰু বেলেগনো কি ক'ম হ'লে বেয়া লাগিছে ভিডিঅ'টো দেখি কিনে বেয়া লাগিছে তো ল'ৰাজনতো এটা জীৱনৰ কথা আছে গতিকে উৎসৱৰ নামত যেনে কোনেও এনেকুৱা এইবিলাক কাণ্ড নকৰে বেয়া কাণ্ড ইমানেই